কবিতাৰ শিৰোনাম অনুগ্ৰহ কৰি প্ৰেমত নপৰিব। কথা সঞ্জীৱ সাগৰ, আবৃত্তিকাৰ যাযাবৰ। অনুগ্ৰহ কৰি প্ৰেমত নপৰিব। যদি আপোনাৰ মনটোৱে ভাবি আছে আপোনাৰ নিসংগতা পূৰণ কৰিবলৈ আপুনি কাৰোবাৰ প্ৰেমত পৰি মনৰ সকলো কথা প্ৰকাশ কৰিব, কাৰোবাৰ সঁহাৰি পাই জীৱনত আগুৱাব, আজিৰ পৰা এই ধাৰণাটো বাদ দিয়ক। অনুগ্ৰহ কৰি আপুনি কাৰো প্ৰেমত নপৰিব, কাকো হিয়া উজাৰি ভাল নাপাব। আপুনি নাভাবিব আপুনি ভবাৰ দৰেই সকলো মানুহেই বিশাল মনৰ গৰাকী। সময়ত এই ধাৰণা ভুলো হ'ব পাৰে আপোনাৰ, কাৰণ এই জগতখনেই মিছা। মানুহবোৰ এজন এজন অভিনেতা, কোনে কাক পিছেৰে আক্ৰমণ কৰিব তাৰ কোনো ঠিকনা নাই এতিয়া। সেয়ে কৈছোঁ, প্ৰেমৰ নামত প্ৰতাৰিত হৈ ক'ৰবাত মাতাল প্ৰেমিক হোৱাতকৈ কাকো বুকুৰ আপোন কৰিবলৈ নাযাব। আপুনি আজি অকলশৰীয়াও যদি আপুনি বহুত সুখী, আপুনি মুক্ত, কিন্তু প্ৰেমত পৰি সুখী যে পাব আপুনি নাই তাৰ কোনো স্থায়ী ঠিকনা। হেজাৰ দুখৰ বোজাও কঢ়িয়াব লাগিব পাৰে, যাক লৈ আপুনি কষ্টত আগুৱাব লাগিব। আপুনি জানেনে, ময়ো যে এসময়ত দুৰ্দান্ত প্ৰেমিক আছিলোঁ। ময়ো কাৰোবাক হিয়া উজাৰি মৰম কৰিছিলোঁ, কিন্তু সেই ভালপোৱাগৰাকী আজি যে আনৰ বোৱাৰী। চহৰীয়া ধনী ল'ৰা পাই গুচি গ'ল তাই এবাৰো নাভাবিলে মই কেনেকৈ থাকিম জীয়াই তাই নহ'লে। সেয়ে কৈছোঁ, আপুনি কাৰো প্ৰেমত নপৰিব, কাৰো লগত হৃদয়খন ভাগ বতৰুৱা নকৰিব।